First question to hold, tell me about yourself. মানে আপোনাৰ বিষয়ে অলপ কওক। So, ইয়াৰে answerটো এনেকৈ দিব। My name is Namrata Sharma. I am from Guwahati. I have completed my Masters in English from Guwahati University. I am a hardworking and responsible person. I am looking for an opportunity where I can use my skills and grow professionally. So মই ইয়াতে কি ক'লো আপোনালোকে বুজি পালেনে? ফাৰ্ষ্ট মই মোৰ নামটো কৈছোঁ, তাৰপিছত মই ক'ৰ পৰা হয় সেইটো কৈছোঁ, তাৰপিছত মই কোনখন কলেজ বা ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হৈছোঁ সেইটো কৈছোঁ। নেক্সট মোৰ বিষয়ে মই এটা বা দুটা লাইন কৈ দিছোঁ, যেনে মই এজনী চিম্পল হাৰ্ডৱৰ্কিং ৰেছপনচিবল ছোৱালী হয় আৰু যে মই প্ৰফেচনেলি গ্ৰ' কৰিব ট্ৰাই কৰি আছোঁ। আপোনালোকেও ছেম এনেকৈ আনচাৰটো কৈ দিব পাৰে বনাই কিনে। চ' আমাৰ নেক্সট কুৱেশ্যনটো আছিলে ৱাই শুড উই হায়াৰ ইউ? মানে আমি আপোনাক কিয় নিয়োগ কৰিব লাগে? ইয়াৰে আনচাৰটো এনেকৈ দিব। I believe I am a good fit for this position because I am hardworking, willing to learn and responsible. I will always try my best to complete my work on time and contribute to the team. So আপোনাক ইয়াতে সুধিছে যে আপোনাক এইটো পজিশ্যনৰ কাৰণে কিয় হায়াৰ কৰিব লাগে? চ' আপুনি চিম্পলি এনেকৈ ক'ব পাৰে যে আপুনি ৰেছপনচিবল হয়, হাৰ্ডৱৰ্কিং হয়, যে আপুনি নিজৰ কাম টাইমত কৰিব আৰু নিজৰ টিমটোৰ বাবে কণ্ট্ৰিবিউট কৰিব। তো আপুনি এনেকৈ চিম্পলি আনচাৰটো দিব পাৰে। চ' থাৰ্ড কুৱেশ্যনটো আছিলে হোৱাট আৰ ইয়'ৰ চেলাৰী এক্সপেক্টেশ্যনছ? মানে আপুনি কিমান দৰমহা আশা কৰে? চ' ইয়াৰে আনচাৰটো আমি এনেকৈ দিম I am open to a reasonable salary based on the company standards and the responsibilities of this position. My main focus is on learning, growing and contributing to the company. So এতিয়াতো মই ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে মোক 30,000 বা 50,000 চেলাৰী লাগে, মইতো অলপ ঘূৰাই পকাই ক'ব লাগিব, হয়নে নহয়? চ' মই ইয়াতে কৈছোঁ যে মই যোনটো পজিশ্যনৰ কাৰণে এপ্লাই কৰিছোঁ তাৰে যোনটো ৰিজনেবল চেলাৰী হয় মই সেইটোৰ কাৰণে অ'পেন আছোঁ। আৰু মোৰ মেইন মটিভটো হয় প্ৰফেচনেলি গ্ৰ' কৰা আৰু কোম্পানীটোৰ বাবে কণ্ট্ৰিবিউট কৰা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হোৱাট আৰ ইয়'ৰ ষ্ট্ৰেংথছ? মানে আপোনাৰ সবল দিশসমূহ কি কি? চ' ইয়াৰে আনচাৰটো আমি এনেকৈ দিম মাই ষ্ট্ৰেংথছ আৰ ডেট আই এম হাৰ্ডৱৰ্কিং, ৰেছপনচিবল এণ্ড এ কুইক লাৰ্ণাৰ। আই অলছ' ৱৰ্ক ৱেল উইথ আদাৰ্ছ এণ্ড অলৱেজ ট্ৰাই টু কমপ্লিট মাই ৱৰ্ক প্ৰপাৰলি এণ্ড অন টাইম। চ' আমি ইয়াতে এইটোৱে কৈছোঁ যে মই হাৰ্ডৱৰ্কিং হয়, ৰেছপনচিবল হয় আৰু নিজৰ কাম সদায় টাইমত কৰোঁ আৰু প্ৰপাৰলি কৰোঁ। নেক্সট কুৱেশ্যন হোৱাট ইজ ইয়াৰ গ্ৰেটেষ্ট উইকনেছ? আপোনাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা কি? চ' ইয়াৰে আনচাৰটো আমি এনেকৈ দিম Sometimes I focus too much on getting everything perfect, which can take extra time. But I'm learning to manage my time better and focus on completing my work efficiently. So ইয়াতে মই এইটোৱে ক'ব গৈ আছোঁ যে কিছুমান কাম মই বেছি পাৰফেক্ট কৰিবলৈ যাওঁ যাৰে কাৰণে মোৰ টাইমটো বেছি ৱেষ্ট হৈ যায়, কিন্তু লাহে লাহে মই টাইমটো মেনেজ কৰিব ট্ৰাই কৰি আছোঁ, শিকি আছোঁ। নেক্সট কুৱেশ্যন ৱাই ডিড ইউ লিভ ইয়'ৰ লাষ্ট জব? আপুনি আপোনাৰ আগৰ চাকৰিটো কিয় এৰিলে? এইটোৰ আনচাৰ এনেকৈ দিম আই এম গ্ৰেটফুল ফৰ হোৱাট আই লাৰ্ণড ইন মাই প্ৰিভিয়াছ জব। হাউএভাৰ আই এম নাও লুকিং ফৰ এ নিউ অপৰচুনিটি ৱেৰ আই কেন লাৰ্ণ মোৰ, টেক অন নিউ ৰেছপনচিবিলিটিজ এণ্ড গ্ৰ' প্ৰফেচনেলি। আৰু যদি আপুনি এটা ফ্ৰেছাৰ হয়, মানে এইটো আপোনাৰ ফাৰ্ষ্ট ইণ্টাৰভিউ, ফাৰ্ষ্ট জব হয়, তেতিয়া এইটো কুৱেশ্যন আপুনি প্ৰিপেয়াৰ কৰিব নালাগে। চ' নেক্সট কুৱেশ্যনটো হ'ল হাউ ডু ইউ হেণ্ডেল ৱৰ্ক প্ৰেছাৰ? মানে আপুনি কামৰ চাপ কেনেকৈ নিয়ন্ত্ৰণ কৰে? এইটো এনেকৈ আনচাৰ দিম I try to stay calm and focused on my priorities. I divide the work into smaller tasks and complete them one by one. If I need help, I communicate with my team and ask for guidance. মানে মই ইয়াতে এইটোৱে কৈছোঁ যে মই সদায় ঠাণ্ডা হৈ থাকোঁ আৰু ডাঙৰ কাম থাকিলে সৰু সৰু পাৰ্টছত ডিভাইড কৰি লওঁ আৰু কেতিয়াবা মোক যদি হেল্প লাগে তেতিয়া মই মোৰ টিমৰ লগত ডিছকাশ্যন কৰোঁ আৰু ভালদৰে কামটো কৰোঁ।